এতিয়া পাইছে ৰাতি 2টা আৰু মই আছোঁ ট্ৰেইনত ক'লৈ গৈ আছোঁ অলৰেডি সকলোৱে গম পাই গৈছে মই মিনি ব্লগটো দিয়াত বহুত বেছি দেৰি হৈ গ'ল ফোনৰ কিবা প্ৰব্লেমৰ কাৰণে যোৱা জানুৱাৰী মাহত আমি ছিকিম গেংটক গৈছিলোঁ তাৰে কিছু মুভমেণ্ট মই মিনি ব্লগটোৰ জৰিয়তে সাঁচি ৰাখিছোঁ তো চাই থাকিব আমাৰ যোৱা প্লেন আছিল দাৰ্জিলিং কিন্তু আমাৰ হঠাৎ প্লেন চেঞ্জ হ'ল কিবা প্ৰব্লেমৰ কাৰণে আমি গেংটক আহিব লগা হ'ল মোৰ চিংগল বেড মোক লাগিব বাগাত দি আহিছে মোৰ কান্ধত তই তাৰ জোচ ক'ত জোচ টাইপ আমি ৰুম আহি পাই ফ্ৰেছ হৈ আমি এম জি মাৰ্ক গেংটক বজাৰলৈকে গ'লোঁ কিবা কিবি কিনিবৰ কাৰণে আৰু সিদিনা বতৰটো বহুত বেছি ধুনীয়া আছিল বৰষুণ দি আছিল কিনকৈ আৰু প্ৰথমতে আমি কিবা কিবি কিনিলোঁ তাৰপিছত ৰুম আহিলোঁ আমি আকৌ ওলাই গ'লোঁ গধূলি তাত কিবা কিবি খালোঁ ফুৰিলোঁ